ৰাস্তা অনুসৰণ কৰি এই ৰাস্তাৰে তেখেতসকলক যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰশিক্ষণ দিছে, এই সেৱক সেৱিকাসকলক আগবঢ়াই দিছে। গতিকে আজি এই কথাবিলাক আমি মনত ৰখা খুব দৰকাৰ হ'ব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মই সময়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এইখন এখন আদৰণি সমিতি, ইয়াৰ পিছত নগাঁৱত এখন আদৰণি সমিতি আছে, 2:30 বজাত নগাঁও পাব লাগিব। গতিকে বাকীসকলৰ সময়ৰ প্ৰতি মই লক্ষ্য ৰাখিব লাগিব। কিন্তু মই প্ৰধান সম্পাদক হিচাপে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখপাত্ৰ হিচাপে আজি আপোনালোকক হোজাই জিলা শাখাৰ আজি কাকি সদৰত অনুষ্ঠিত এই সভাৰ জৰিয়তে আপোনালোকক আহ্বান জনাম যে যিখন আদৰণি সমিতি আমি গঠন কৰিম, আচলতে চৰকাৰী যিটো নীতি নিৰ্দেশনা থাকিব, আমি কেনেকৈ পাতিব পাৰোঁ, কেনেকৈ অনুষ্ঠিত কৰিম, সেইটো পিছৰ কথা। কেৱল আমি আদৰণি সমিতিখন অনুষ্ঠিতকৈ আজি গঠন কৰিম আৰু আদৰণি সমিতি গঠন কৰাৰ পিছত পৰিৱেশ পৰিস্থিতি চাম। কৰোণা সৃষ্ট পৰিৱেশে যদি আমাক অনুমতি দিয়ে তেনেহ'লে আমি 3 দিনীয়াকৈ ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে ইতিমধ্যে আপোনালোকৰ বেনাৰ মুকলি কৰি দিয়া হৈছে আৰু কাকিত 3 দিনীয়াকৈ এই অনুষ্ঠান উদযাপিত হ'ব বুলি আমি আলোচনা কৰিছোঁ। আমি আশা কৰিম এই অঞ্চলতে চাগৈ এই ৰূপালী জয়ন্তী অনুষ্ঠানটো হ'ব। কিন্তু 3 দিনীয়াকৈ যদি আমি পৰিৱেশে নকয়, চৰকাৰী নীতি নিৰ্দেশনা আমি মানিব লাগিব, চৰকাৰী SOP আমি মানিব লাগিব, স্বাস্থ্যবিধি মানি আমি সেইখিনি সময়ত কেনেধৰণে এই অনুষ্ঠানটো ৰূপায়ণ কৰিম, তাৰ কাৰণে আমি পুনৰবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু আমি যিখন আদৰণি সমিতি আজি আমি গঠন কৰি দিম, এই আদৰণি সমিতিয়ে আমি ইয়াতে আলোচনা কৰিম। আলোচনা কৰাৰ পিছত পৰিৱেশ সাপেক্ষে ইয়াত অনুষ্ঠানটো কেনেকৈ উদযাপন কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰিম। আজি সভাপতিৰ আসন গ্ৰহণ কৰি উপপদাধিকাৰ বাপে এটা কথা কৈছে যে এনেকৈ আনুষ্ঠানিকভাৱে এনেকৈ এখন সভা আজি কেইদিনমানৰ আগতে হাজো সুৰেন দাস কলেজত পাতিছিলোঁ, শিক্ষক দিৱস 5 ছেপ্টেম্বৰ কেন্দ্ৰীয় শিক্ষক দিৱসৰ আদৰণি সমিতি কৰিবৰ কাৰণে। আজি দ্বিতীয়বাৰৰ কাৰণে আমি ইয়াত সমবেত হৈছোঁ। গতিকে আমি নীতি নিৰ্দেশনা সকলো মানি চলিব লাগিব, চৰকাৰী নীতি নিৰ্দেশনা। আৰু ইয়াতে আমি সমবেত হৈ আজি যিখন আদৰণি সমিতি গঠন কৰিম, এই আদৰণি সমিতি শক্তিশালী আদৰণি সমিতিয়ে সকলো জাতি জনগোষ্ঠী, সকলো সংগঠনৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰি আদৰণি সমিতিখন তেখেতসকলে গঠন কৰিব আৰু আদৰণি সমিতিৰ জৰিয়তে এই অঞ্চলত আমাৰ সেৱক সেৱিকাসকলক, যুৱক যুৱতীসকলক, যিসকলক আমি ভাবি ভৱিষ্যতৰ প্ৰজন্ম বুলি কওঁ, যিসকলৰ হাতত আমাৰ ভৱিষ্যত নিৰূপণ হৈ থাকিব, যিসকলৰ হাতত আমি ভৱিষ্যত তুলি দি থৈ যাম, যাৰ আশা আৰু ভৰসাৰ ফল, যাৰ চকুত আমি সপোন দেখা পাইছোঁ, সেইসকল তেজাল ডেকা ল'ৰা ডেকেই ইয়াত আহি সমবেত হ'ব আৰু আপোনালোকে সেইসকলক নিৰ্দিষ্ট পথেৰে লৈ যাবৰ কাৰণে দায়িত্ব সহকাৰে জিলাখনেই হওক, আঞ্চলিকেই হওক, প্ৰাথমিকেই হওক, এই কাম কাজবিলাক আমি কৰিব লাগিব। আজি প্ৰজন্মৰ পৰা প্ৰজন্মৰ আপোনালোকে বিশ্বাস কৰে নে নকৰে, আজি সমগ্ৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলত যিটো ঘটনা ঘটি আছে, এই ঘটনাবিলাকৰ যদি শিৰোনাম যদি চাই, বাতৰি কাকতৰ শিৰোনামবিলাক যদি পঢ়ে, তেনেহ'লে আপোনালোকে নিশ্চয় আপোনালোকৰ দৃষ্টিগোচৰ হৈছে যে কোনবিলাক কাৰণে আমাক শংকিত কৰি তুলিছে, কোনবিলাক ঘটনাৰ কাৰণে আমি শংকিত হৈছোঁ, কোনবিলাক ঘটনাৰ কাৰণে আমাৰ অভিভাৱকবিলাক, কোনবিলাক ঘটনাৰ কাৰণে আমাৰ সতি সন্ততিবিলাক, কোনবিলাক ঘটনাৰ কাৰণে আমাৰ মহিলাবিলাক সুৰক্ষিত কৰিব লাগিব, তাৰ কথা আপোনালোকে বুজি পাইছে। আজি ড্ৰাগছৰ কৰাল কাষত পৰি, গুটখাৰ কৰাল কাষত পৰি, মদৰ ব্যৱসায় কৰাল কাষত পৰি আমাৰ সমাজ জীৱন ভংগুৰ হৈ পৰিছে আৰু ভংগু পাই অসমীয়াক কানি খুৱাই ইংৰাজে কিমান দিন শাসন কৰিছিল আপোনালোকে জানে। কানি আৰু বৰবিহে আমাৰ সমাজখন নষ্ট কৰি আমাৰ যিটো সাংগঠনিক শক্তি, আমাৰ যিটো জাতীয়তা, আমাৰ যিটো ৰাষ্ট্ৰীয়তা, এই সকলোবিলাক ধ্বংস কৰি আজি 100-200 বছৰৰ পিছতো ইংৰাজৰ সেই শাসনৰ ছাদেই আমি লৈ অগ্ৰসৰ হৈছোঁ। আমাৰ এডুকেশ্যন আপোনালোকে দেখিছে, আমাৰ শিক্ষানীতি ইংৰাজে কৰা শিক্ষানীতি, আমাৰ যিটো পৰিকল্পনা ইংৰাজে কৰি থৈ যোৱা পৰিকল্পনা, আমাৰ যিটো সমাজনীতি ইংৰাজে কৰি থৈ যোৱা সমাজনীতি, আমাৰ যি পৰম্পৰা ইংৰাজে কৰা পৰম্পৰাই এতিয়াও অসমত আমি চলি আছোঁ। গতিকে ইংৰাজৰ পৰম্পৰা আৰু পশ্চাদগামী যিটো চিন্তা চৰ্চা, পশ্চিমীয়াক সন্মান জনোৱা, নমস্কাৰ জনোৱাৰ যিটো চিন্তা, এই চিন্তাৰ যেন লগে লগে সলনি হ'বলৈ আৰম্ভ কৰিছে। এতিয়া পশ্চিমক নহয়, পূবক পাশ্চাত্যক সন্মান কৰাৰ সন্মান এতিয়া বুটলিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ পৃথিৱীত, সমগ্ৰ বিশ্বই এতিয়া ভাৰতবৰ্ষক তেওঁলোকৰ অভিভাৱক পাতি লৈছে যে ভাৰতৰ পৰা তেওঁলোকে আধ্যাত্মিক কথা শিকিব, ভাৰতৰ পৰা নৈতিকতাৰ কথা শিকিব, ভাৰতৰ ঋষিমুনিৰ দেশৰ, ভাৰতৰ পৰা মানৱীয় প্ৰমূল্যবোধৰ কথা শিকিবৰ কাৰণে তেখেতসকলে আগ্ৰহ প্ৰকাশ কৰিছে। আমাৰ বিশ্ববিদ্যালয়ত এতিয়া অষ্ট্ৰেলিয়াৰ ছাত্ৰই আমাৰ বিশ্ববিদ্যালয়ত পঢ়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিলেও এই বিশ্ববিদ্যালয়ত নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ে। আমাৰ বিশ্ববিদ্যালয়ত বিহাৰ বেনাৰসৰ শিক্ষকে পঢ়াবলৈ আহে।
আমাৰ বিশ্ববিদ্যালয়ত মই ক'লোঁ যে অষ্ট্ৰেলিয়াৰ অন্য ৰাষ্ট্ৰৰ ছাত্ৰই আহি পেলাই আমাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, তেওঁলোক আমাৰ ভাষী লোক নহয়, তেওঁলোকে অসমীয়া নাজানে, কিন্তু সেইসকলে অসমীয়া জাতিৰ এই মৌ কোমল যেন অসমীয়া মাতষাৰ ৰসনা লক্ষ্মীনাথ বেজবৰুৱাই কৈ থৈ যোৱা সুৰলা মাতষাৰ শুনিবলৈ কাৰণে তেখেতসকলে চেষ্টা কৰিছে। কেইজন অসমীয়াই আজি নিজৰ ভাষা পাহৰি আনৰ ভাষা আঁকোৱালি লোৱাৰ সময়ত সেইসকল ভাৰতৰ বিভিন্ন ৰাজ্যত থকা লোকসকলে আমাৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী মানুহ মোলৈ মেছেজ দিয়ে বাপ বুলি মোলৈ মেছেজ লিখে ইংৰাজী, তেখেতসকলে অসমীয়া শব্দ নিশিকাকৈ এতিয়া নতুনকৈ শিকি মোলৈ মেছেজ দিয়ে বাপ সেৱা জনালোঁ। এই সংস্কৃতি তেখেতসকলে শিকিছে। তেখেতসকলে ইংৰাজী কয়, অসমীয়া ক'ব নাজানে, কিন্তু তেখেতসকলে মোলৈ মেছেজ প্ৰেৰণ কৰে, ছাৰ বুলি নকয়, বাপ বুলি কয়, মহাশয় বুলি মেছেজ লিখি তেখেতসকলে মোলৈ প্ৰেৰণ কৰে। গতিকে আজি আমাৰ বিশ্ববিদ্যালয়ত আপোনালোকে জানে যে ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ভাৰতৰ অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ৩০০তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ PhDৰ কাৰণে অধ্যয়ন কৰি আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়, এই বিশ্ববিদ্যালয় নগাঁও মাজমজিয়াত থাকি বাহিৰতো এখন সভা চলি আছে, গতিকে মই সামৰিম, তাতো বক্তৃতা চলি আছে, গতিকে মোৰ অলপ ডিষ্টাৰ্ব হৈ আছে। ঠিকে আছে, মই বেছি কথা নকওঁ, আপোনালোকক সকলোকে সন্মান জনাইছোঁ যে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই আদৰ্শৰে অগ্ৰসৰ হৈ আজি আমি বিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ, আজি শংকৰী সংগীতৰ বিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ, আজি বিদ্যালয় মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ, আজি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ, আজি বেংক প্ৰতিষ্ঠা কৰিছোঁ, অসমীয়া গোন্ধ থকা বেংক থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি প্ৰতিষ্ঠা কৰিছোঁ। আজি এই ছ'চাইটিৰ জৰিয়তে আমি 17 কোটি 18 কোটি টকা আমাৰ ভকতৰ পৰা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ, আৰু আমাৰ ডেকা বন্ধুসকলক স্বাৱলম্বী আঁচনিৰ নামত 8 কোটিতকৈ অধিক টকা ইতিমধ্যে লোন হিচাপে দিবলৈ সক্ষম হৈছোঁ। আমাৰ ল'ৰাবিলাকে নিবনুৱা বুলি কোৱা লোৱাসকলে, যিসকলে নিজকে নিবনুৱা বুলি কয়, তেখেতসকলে বন বিচাৰি পোৱা নাই, সেইকাৰণে নিবনুৱা, নে কামটো বিচাৰি ল'ব পৰাৰ কাৰণে নিবনুৱা। মোৰ দেউতাই খেতি কৰিছিল, মই কৃষকৰ সন্তান। মোৰ দেউতাই যি খেতি কৰিছিল, মই কৃষকৰ ধনী সন্তান। মোৰ দেউতাৰ কৃষকৰে ধনী আছিল, মোৰ দেউতাৰ পৰিচয় কৃষক আছিল আৰু কৃষকক চিনি পাইছিল। আৰু গান্ধীজীয়ে কৈ থৈ গৈছিল যে অসম ভাৰতবৰ্ষত বসবাস কৰা 80% মানুহেই কৃষিৰ লগত জড়িত, আৰু এই 80% মানুহেই ভাৰতৰ ভাগ্য নিয়ন্ত্ৰণ কৰে বুলি মহাত্মা গান্ধীয়ে পঞ্চদীৰ ৰাজ প্ৰতিষ্ঠা কৰি কৈ থৈ গৈছিল। আৰু গাঁৱে গাঁৱলৈ যাওক আৰু গাঁৱলৈ বলক বুলি গাঁৱলৈ মানুহবিলাক লৈ আহি গাঁৱৰ মানুহক আচল স্বৰাজ যে গাঁৱত আছে এই কথাটো মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰি থৈ গৈছিল। কিন্তু এতিয়া গাঁৱত থকা মানুহবিলাক যেন বুৰ্বক, গাঁৱত থকা মানুহবিলাক এতিয়া গয়া, গাঁৱত থকা মানুহবিলাকে একো নাজানে, চহৰত থকা মানুহবিলাকে নিজৰ দখল ল'লে, আৰু চহৰীয়া মানুহবিলাকে টকশ্ব' পাতি গাঁৱৰ মানুহবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথাই আমাক নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা তেওঁলোকে জন্ম দিলে। মই গাঁৱৰ সেইসকল স্বনামধন্য ব্যক্তিক প্ৰথমতে সেৱা আৰু নমস্কাৰ জনাইছোঁ। আমাৰ যুৱ বন্ধুসকলক নমস্কাৰ সেৱা জনাইছোঁ। আপোনালোকে নাঙলৰ মুঠি ধৰক, কৃষি কৰ্ম কৰক। আমাৰ অৰ্থনীতি এতিয়া কাৰ হাতত? আমাৰ অৰ্থনীতি এতিয়া কোনে লৈ গ'ল? আমাৰ কৃষি কৰ্ম কৰাত চেঙালীয়া ডেকাবিলাক, পাহুৱাল ডেকাবিলাক কলৈ গ'ল? মাক আৰু দেউতাকৰ ওপৰত ভৰসা কৰি এতিয়া দেউতাকৰ হোটেলত বিনা পইচাই খাই এইসকল যুৱক যুৱতী এটা দীঘিল গিলাই মদ আৰু ড্ৰাগছৰ ব্যৱসায়ত নামি পৰিছে। মোক সাংবাদিকে সুধিছে যে আপোনালোকৰ ল'ৰাবিলাকক কিয় এই ব্যৱসায় কৰিবলৈ দিয়ে? বহুত চাহিদা গাহৰি, বহুত চাহিদা আমুকৰ। মই বোলো শুনক, মদৰ চাহিদাতকৈ গাখীৰৰ চাহিদা কম। ইয়াৰ অৰ্থ এইটো নহয় যে মই সেৱা বাহিনীৰ ল'ৰাবিলাকক মদৰ ব্যৱসায় কৰিবলৈ কম। চাহিদা বেছি হ'লেই ব্যৱসায় কৰিবলৈ নাযাব। চাহিদা বেছি কাৰণে ধন ঘটিবৰ কাৰণে ব্যৱসায় নকৰিব। বাণিজ্য কেৱল ধনৰ কাৰণে নহয়, জগত সভাক উদ্ধাৰ কৰিবৰ কাৰণে বাণিজ্যৰ জৰিয়তে ক্ষত্ৰিয়সকলে দেশ উদ্ধাৰ কৰিছিল, বৈশ্যসকলে দেশ উদ্ধাৰ কৰিছিল, আৰু আমি যিসকলক সেৱক বুলি কওঁ, দাসৰো দাস বুলি কওঁ, ক্ষুদ্ৰসকলে, এইসকলে পথাৰ সমাৰ কৰি ৰাইজৰ ধান ধনে আমাক জীপাল কৰিছিল। গতিকে গাঁৱৰ এই প্ৰতিভা, গাঁৱৰ প্ৰতিভূ, গাঁৱৰ ডেকা বন্ধু, গাঁৱৰ ল'ৰা, গাঁৱৰ কৃষকক সন্মান কৰক, গাঁৱৰ কৃষকক মৰম কৰক, স্নেহ কৰক, গামোচা দিয়ক, আদৰ জনাওক। ACS IS পোৱাসকলক আদৰি সাদৰি মঞ্চত আসন বহুৱাই তেওঁলোকক গামোচা দি পঠাই দিলে, কিন্তু সেইবিলাক গাঁৱলৈ নাহে। ACS IS পালে, বহুত মৰম কৰিলে, বহুত গামোচা দিলে, সন্মান কৰিলে, তেওঁলোকৰ নাম কিন্তু নাই। ক'ত আছে নাম জানে? ACS কেলেংকাৰী, কোটি কোটি টকাৰ ঘোচ দি এনে কোনো ব্যক্তি, এনেকুৱা ল'ৰা যাক মাক আৰু দেউতাকে সপোন দেখিছিল মোৰ ল'ৰাক ACS IS কৰিম, ডাক্তৰ কৰিম, ইঞ্জিনিয়াৰ কৰিম,
LP স্কুলত যোৱাৰ পৰা হাতত ধৰি 12টা বজালৈকে মাক আৰু দেউতাক বাহিৰত অপেক্ষা কৰে। মোৰ ল'ৰাই ডাঙৰ সপোন দেখিছে ডাক্তৰ ইঞ্জিনিয়াৰ, আৰু মাক আৰু দেউতাকে সপোন দেখা সেই ডেকা ল'ৰাবিলাক যেতিয়া আমাৰ নিচিনা ডাক্তৰ নহয় দেই, আমাৰ দুৰ্লভ পাঠকৰ নিচিনা ডাক্তৰৰ কথা কোৱা নাই, এনেকুৱা ডাক্তৰ নাপাব। এনেকুৱা ডাক্তৰ জন্ম দিলে মাক আৰু দেউতাকে এতিয়া বুঢ়া মাক আৰু দেউতাকে, মোৰ ল'ৰা লণ্ডনত থাকে, মোৰ ল'ৰা অষ্ট্ৰেলিয়াত থাকে, আৰু অষ্ট্ৰেলিয়াতে থাকিল যেনিবা, লণ্ডনতে থাকিল যেনিবা। আমাৰ গাঁৱৰ অনুষ্ঠান প্ৰতিষ্ঠানত ল'ৰা আহি পাইছেনে? কেঁচামাটি গছকি পাইছেনে? ACS IS পৰা সেইসকল ইঞ্জিনিয়াৰ ডাঙৰ ডাঙৰ ডাক্তৰবিলাকে ঘৰৰ গাঁৱত হোৱা কেৰুণবিলাক দূৰ কৰিবৰ কাৰণে বেমাৰ ভাল কৰিব পাৰিছেনে? নোৱাৰে। আপোনাৰ মোৰ বেমাৰ ভাল কৰিবৰ কাৰণে টকাৰ বিনিময়ত পাৰে, কিন্তু গাঁৱত হোৱা কেৰুণ দূৰ কৰিব পৰা ডাক্তৰৰ জন্ম হোৱা নাই। কেৰুণ ভাল কৰিব পৰা ডাক্তৰ জন্ম দিয়ক। আমি সেৱা বাহিনীয়ে জন্ম দিছোঁ ছ'চিয়েল ডাক্তৰ। নামটো শুনি লওক, ছ'চিয়েল ডাক্তৰ আৰু ছ'চিয়েল ইঞ্জিনিয়াৰ। আমাৰ ল'ৰাবিলাকে ৰাস্তা নিৰ্মাণ নকৰে, ব্ৰিজ নিৰ্মাণ নকৰে, কিন্তু আমাৰ ল'ৰাবিলাকে সমাজ নিৰ্মাণ কৰিব। এওঁলোক ইঞ্জিনিয়াৰ গামোচা পিন্ধাওক। সেৱা বাহিনীৰ ল'ৰাবিলাক ইঞ্জিনিয়াৰ, এওঁলোক সমাজ নিৰ্মাণ কৰিব। সমাজখন কোনে নিৰ্মাণ কৰিব? ৰাস্তাবিলাকতো ভাগি ছিগি গ'ল, বিল্ডিংবিলাকতো শেষ হৈ গ'ল, ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ কণ্ট্ৰেক্টৰে আহি পেলাই লুটি পুটি লৈ গ'ল, কিন্তু আমাৰ গাঁৱত থকা সমাজ নিৰ্মাণ কৰিবৰ কাৰণে, সমাজৰ কেৰুণ দূৰ কৰিবৰ কাৰণে, সমাজৰ বেমাৰ ক'ত হৈছে তাক ভাল কৰিবৰ কাৰণে ছ'চিয়েল ডাক্তৰ জন্ম দিয়ক। কেৱল ডাক্তৰ ইঞ্জিনিয়াৰ পাতিলোঁ বুলি ৰাতিপুৱা 12 বা 9 বজাৰ পৰা মাক আৰু পুতেকৰ কাৰণে মাকে বাহিৰত গৈ খাপ পিটি থাকে। সব ঘৰৰ কাম বন এৰি দিলে আৰু প্ৰাইভেট স্কুল, ভিতৰৰ ল'ৰা ছোৱালী সোমাব, বাহিৰত মাক দেউতাকে খাপ পিটি থাকিব। কিহৰ আশাত দিছে বাৰু? সেই ল'ৰা ছোৱালীবিলাকক জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে, আমি সিহঁতৰ চকুত সপোনবিলাক a dim lies on their eyes, a dim lies on their eyes। সিহঁতৰ চকুত সপোন শুই আছে কাৰণে মই সপোন দেখিছোঁ মোৰ ল'ৰা ইঞ্জিনিয়াৰ হ'ব। মই ইঞ্জিনিয়াৰ নহয়। মই সপোন দেখিছোঁ মোৰ ল'ৰা ডাক্তৰ হ'ব, মই কিন্তু ডাক্তৰ নহয়। মোৰ ল'ৰা কৃষক হ'ব বুলি মই সপোন দেখা নাই। পাঞ্জাৱত দেখিছে মোৰ ল'ৰাই কৃষক হ'ব, কিন্তু মোৰ দেউতাকে মোৰ ল'ৰা কৃষক হ'ব বুলি সপোন দেখা নাই। মই সপোন দেখক, ডাঙৰ ডাঙৰ সপোন দেখক। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সদায় কয় যে সপোন দেখক, সিংহৰ সপোন দেখক। বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ, বিশ্ববিদ্যালয়ত যি সপোন দেখিছিল, এই অল্ড মেন এণ্ড দ্য চি, এখন সাগৰত এজন বুঢ়া মানুহে মাছ মৰাৰ সপোন দেখিছিল। আৰু এটা বিৰাট মাছ ধৰিবৰ কাৰণে, আমাৰ নিচিনা এই চেঙেলী মাছ ধৰিবৰ কাৰণে বৰশী লৈ যোৱা নাই, সাগৰত বিৰাট মাছ ধৰিবৰ কাৰণে সাগৰলৈ ওলাই যোৱা দ্য অল্ড মেন এণ্ড দ্য চি, তেওঁ দেখা সেই সপোনটো দেখিবৰ কাৰণে মই সকলোকে আহ্বান জনালোঁ। সাংবাদিক বন্ধুসকল আছে, বুদ্ধিজীৱীসকল আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল আছে, আপোনালোকক মই আহ্বান জনাইছোঁ যে অসমখন দেশখনক দায়িত্ব আপোনালোকেও লওক, আমিও লওঁ, সকলোৱে লওক। আমি সকলোৱে সন্মিলিত শক্তিৰে দেশখন ৰক্ষা কৰিবৰ কাৰণে, উঠি অহা প্ৰজন্মখিনিক ভাল বাট দেখাবৰ কাৰণে, ৰাস্তা দেখাবৰ কাৰণে এই অনুষ্ঠানবিলাকলৈ আপোনালোকে আহক। আপোনালোকে চাওকহি যে আমাৰ ল'ৰাবিলাকেনো কি অনুষ্ঠান পাতিছে, আমাৰ অনুষ্ঠাননো কি কৰিবলৈ গৈছে, আমাৰ ল'ৰাবিলাকেনো ধুতি পাঞ্জাবী পিন্ধি পেলাই কি কৰি আছেগৈ, তাক চাবলৈ আহক, উৎসাহিত জনাওক। আৰু সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱস অতি সুকলমে সুন্দৰভাৱে এই অঞ্চলৰ এই কাকি সদৰত অনুষ্ঠিত কৰাৰ যি পৰিকল্পনা লৈছে, এই পৰিকল্পনা সাকাৰ হওক, আৰু জাতি জনগোষ্ঠীৰ সকলো লোকে ইয়াত অংশগ্ৰহণ কৰি আজি আদৰণি সমিতি, শক্তিশালী ৰূপে আদৰণি সমিতি গঠন কৰি অগ্ৰসৰ হওক। এইখিনি কথা কওঁতে মোৰ উৎসবাস্য হৈছে। আপোনাক মহামহন্তৰ মই শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। আপোনাক যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। আৰু এই অনুষ্ঠানটিৰ জৰিয়তে অনাগত দিনত আকৌ আহিম। আজি এইটোৱেই বক্তব্য নহয়, এইটো মই আদৰণি সমিতি গঠনৰ উদ্বোধনী কথাখিনি মই আপোনালোকক ক'লোঁ। আৰু আপোনাৰ সমস্তই আজি অতি সুশৃংখলিতভাৱে জিলাখনক দায়িত্ব দিছোঁ, তেনেকৈ জিলাৰ দায়িত্বত বাছি যিসকল লোকক আমি আদৰণি সমিতি গঠনত দায়িত্ব দিব পাৰোঁ, সেইসকলক উপস্থিত নাথাকিলেও তেখেতসকলক মাতি আনি এই অনুষ্ঠানত দায়িত্ব দি এখন সুন্দৰ অনুষ্ঠান আপোনালোকে ইয়াত উপহাৰ দিব শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু অসমৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ পৰা যিমান আমাৰ যুৱক যুৱতী আহিব, যদি চৰকাৰে অনুমতি দিয়ে বোলে 10খনকৈ এখন জিলাৰ পৰা আহিব লাগে, তেতিয়া 10খন গাড়ীয়ে ডাঙৰ গাড়ী আহিব। বোলে 2খনকৈহে অনুমতি দিয়ে, 2খন গাড়ী আহিব। গতিকে আপোনালোকে 54খন জিলাৰ পৰা অন্ততঃ 40খন জিলাৰ পৰা যদি এখন গাড়ী আহে 40খন, 2খন গাড়ী আহিলে 80খন, এনেকৈ পূৰণ কৰি যাব। 10খন গাড়ী আহিবলগীয়া হ'লে 10খন, 40খন জিলাৰ পৰা 10খনকৈ গাড়ী আহিলে কিমান আহিব? সৰু সুৰা গাড়ী থ'বৰ কাৰণে এখন ফিল্ড লাগিব। গতিকে আজিকালি মানুহৰ গাড়ীত, মটৰচাইকেলতকৈ মানুহতকৈ গাড়ীৰ সংখ্যা বেছি হ'ল। এজন মানুহক যিমান ঠাই লাগে
গাড়ীখন থ'বৰ কাৰণে তাতকৈ বেছি ঠাই লাগে। গতিকে মানুহ পাৰ্কিঙৰ লগে লগে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা সকলোখন কৰিব। এইখিনি যোগাৰ কৰিবৰ কাৰণে এটা উপযুক্ত ঠাই নিৰ্বাচন কৰিব যদি চৰকাৰে অনুমতি দিয়ে। এইখিনি কথাতে আজি এই সভাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। আৰু এখন শক্তিশালী আদৰণি সমিতি খন্তেক সময়ৰ পিছত আৰম্ভ হ'ব। তাত মই পুনৰ ধৰি দিম কেনেকৈ আদৰণি সভা হ'ব। এইখিনি কথাৰে মোৰ সভাপতিৰ ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আজি সভাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন।